সাবস্ক্ৰাইব কৰক এনজি ভিডিঅ'ছ চেনেলটো আৰু বেল আইকনটো টিপক অসমীয়া টেকনলজি ভিডিঅ'ছ সকলোতকৈ আগত চাবলৈ আজিৰ জ্ঞান বিজ্ঞানলৈ আপোনাক স্বাগতম জনাইছোঁ আপোনালোক সকলোৱে স্মাৰ্টফোন ব্যৱহাৰ কৰে আৰু স্মাৰ্টফোন ব্যৱহাৰ কৰে যদি আমাৰ প্ৰায় সকলোৰে ওচৰত পাৱাৰ বেংক আছে কিন্তু এই পাৱাৰ বেংকে আমাক কিছু বেটাৰী কেপাচিটিৰ ক্ষেত্ৰত ঠগি আছে এই ভিডিঅ'টো আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে চাওক আজি মই আপোনালোকৰ আগত এই পাৱাৰ বেংকৰ বেটাৰী কেপাচিটিৰ বিষয়ে কিছু কথা ক'বলৈ চেষ্টা কৰিম নমস্কাৰ মই নীল গগন আৰু আপোনালোকে চাই আছে এনজি ভিডিঅ'ছ আহক আৰম্ভ কৰোঁ আমি যেতিয়া পাৱাৰ বেংক এটা ব্যৱহাৰ কৰোঁ পাৱাৰ বেংকৰ সম্পূৰ্ণ চাৰ্জখিনি বা সম্পূৰ্ণ কেপাচিটিখিনি আমি ব্যৱহাৰ কৰিব নোৱাৰোঁ যদি আমাৰ ওচৰত এটা 12000 mAh পাৱাৰ বেংক আছে আৰু আমাৰ হাতত থকা মোবাইলটো যদি 3000 mAh বেটাৰী থকা এটা পাৱাৰ মোবাইল হয় তেতিয়াহ'লে সেই 3000 mAh থকা মোবাইলটো সেই পাৱাৰ বেংকটোৰে প্ৰায় 4বাৰ চাৰ্জ দিব পাৰিব লাগে কিন্তু তেনে কৰিব নোৱাৰোঁ আমি বেছি 3বাৰহে চাৰ্জ দিব পাৰোঁ তাতকৈ বেছি আমি সেই মোবাইলটো 12000 mAh বেটাৰীটোৰে চাৰ্জ দিব নোৱাৰোঁ ইয়াৰ কাৰণ কি ইয়াৰ কাৰণ হৈছে একেবাৰে সহজ ভাষাত আপোনালোকক ক'বলৈ চেষ্টা কৰিছোঁ চাওক যেতিয়া এটা পাৱাৰ বেংক থাকে পাৱাৰ বেংকটোৰ আউটপুট দিব পাৰে প্ৰায় 3.7 ভোল্টেজ কিন্তু আমাৰ মোবাইলবোৰত চাৰ্জ হ'বলৈ প্ৰায় ভোল্টেজ লাগে 5 ভোল্টেজ কিন্তু সেই যেতিয়া 3.7 ভোল্টেজটো 5 ভোল্টেজ কৰিব লাগে তাত সেইটো কনভাৰ্ট কৰিব লগা হয় আৰু কনভাৰ্ট কৰোঁতে বহুখিনি ভোল্টেজ বা বহুখিনি চাৰ্জ নষ্ট হৈ যায় আকৌ আমাৰ মোবাইলটোৰ পৰা যেতিয়া বেটাৰীটো চাৰ্জ হয় বেটাৰীটো চাৰ্জ হওঁতে প্ৰায় 4.2 পৰা 4 ভোল্টেজ লাগে আৰু সেইখিনি সময়তো বহুখিনি আমাৰ চাৰ্জ নষ্ট হৈ বহুখিনি কেপাচিটি বেটাৰী কেপাচিটি নষ্ট হৈ যায় তাৰ ফলত আমি সম্পূৰ্ণৰূপে সেই পাৱাৰ বেংকটোৰ পাৱাৰখিনি পাৱাৰ বেংকটোৰ কেপাচিটিখিনি আমি ল'ব নোৱাৰোঁ আপোনালোকে যদি ইয়াৰ ক্যালকুলেশনটো যদি হিসাব কৰি চাই তেতিয়াহ'লে এনে হ'ব যেতিয়া আমি 12000 এটা পাৱাৰ বেংক ব্যৱহাৰ কৰোঁ তাৰ লগত পূৰণ কৰিব লাগিব 3.7 আৰু ডিভাইড কৰিব লাগিব 4.2 দি আৰু তেতিয়া আমি প্ৰায় 10500 mAh কেপাচিটি পাম কিন্তু সেই 10500 mAh সম্পূৰ্ণ কেপাচিটিখিনি আমি ল'ব নোৱাৰোঁ কাৰণ যেতিয়া আমি পাৱাৰ বেংকটোৰে মোবাইলটো চাৰ্জ কৰোঁ তেতিয়া অলপ হিট হয় মোবাইলটো অলপ হিট হয় বা পাৱাৰ বেংকটো অলপ হিট হয় আৰু সেই হিটতো বহুখিনি কেপাচিটি নষ্ট হৈ যায় প্ৰায় 20% কেপাচিটি নষ্ট হৈ যায় তাৰ ফলত আমি সেই 10500ৰ 80% বেটাৰীহে ইউজ কৰিব পাৰোঁ যেতিয়া আমি 10500ৰ বেটাৰীখিনি আমি 80% যদি উলিয়াওঁ তেতিয়া প্ৰায় 8400 কেপাচিটি mAh কেপাচিটি আমি ল'ব পাৰোঁ আৰু সেইকাৰণে 12000 mAhৰ এটা পাৱাৰ বেংকেৰে আমি 3000 mAhৰ এটা মোবাইল প্ৰায় 3বাৰহে চাৰ্জ কৰিব পাৰোঁ আপোনালোকে যদি হিসাব কৰিব যায় আমি সাধাৰণতে এনেদৰে হিসাব কৰোঁ যে 3000 বেটাৰী থকা মোবাইলটো হ'ল আৰু 4000ৰ এটা আমাৰ ওচৰত পাৱাৰ বেংক আছে তেতিয়াহ'লে 3000 দি ডাইৰেক্ট ডিভাইড কৰি দিলোঁ 12000ক 4 ওলালে তো আমি মোবাইলটো 4বাৰ চাৰ্জ কৰিব পাৰিম কিন্তু এনেদৰে নহয় আপুনি যদি 12000ৰ বা যিকোনো যদি এটা যদি পাৱাৰ বেংকৰ সঠিক হিচাপ উলিয়াব যায় তেনেহ'লে এনেদৰে উলিয়াব পাৰিব আপোনালোকে স্ক্ৰীনত দেখা পাব 12000 ইনটু 3.7 কৰিব তাক ডিভাইড কৰি দিব 4.2ৰে তেতিয়া হৈ যাব প্ৰায় 10500 মান mAh ওলাব আৰু তাৰ 80% ল'ব মই এইটো হিসাবটো আপোনালোকক দেখাই আছোঁ 12000 mAhৰ এটা পাৱাৰ বেংকৰ আৰু তেতিয়া যেতিয়া আমি 8% উলিয়াম 10500ৰ তেতিয়া হ'ব 8000 প্ৰায় 8400 আৰু এনেদৰে এটা পাৱাৰ বেংকৰ কেপাচিটি উলিয়াব পাৰিম গতিকে আজি আপোনালোকে গম পালে যে এটা পাৱাৰ বেংকৰ সম্পূৰ্ণ বেটাৰী কেপাচিটিখিনি আমি কিয় ব্যৱহাৰ কৰিব নোৱাৰোঁ আৰু এটা পাৱাৰ বেংক আৰু মোবাইলৰ মাজতনো কি সম্পৰ্ক আছে আপোনালোকে যদি এই ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু এনেকুৱা ধৰণৰ যদি কিবা প্ৰশ্ন আপোনালোকৰ মনত উদয় হয় তেনেহ'লে কমেণ্ট কৰি জনাব মই সেই প্ৰশ্নসমূহৰ উত্তৰ আপোনালোকক দিবলৈ চেষ্টা কৰিম গতিকে আপোনালোকে সদায় সুখত থাকক আনন্দত থাকক আৰু জীৱনটো উপভোগ কৰক ধন্যবাদ জয় আই অসম আৰু দুৰ্গা পূজাৰ উপলক্ষে আপোনালোক সকলোলৈ আজি দুৰ্গা পূজাৰ শুভেচ্ছা জনাইছোঁ ধন্যবাদ